এডুকেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা চৰকাৰৰ দিনত 2025 চনত প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ সংশোধনী হ'ল আৰু সংশোধনী হোৱাৰ পাছত তৎকালীনভাৱে আমি এটা পোৰ্টেল মুকলি কৰিলোঁ য'ত শিক্ষানুষ্ঠানত নিয়োজিত হৈ থকা যিসকল দাবীদাৰ বা যিসকলে প্ৰভিন্সিয়েলাইজেশ্যন বিচাৰিছে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহ কৰা হ'ল। ইয়াৰ পূৰ্বে প্ৰত্যেক জিলাত তেওঁলোকে লিখিত আবেদন কৰিব লাগিছিল, তাৰ পাছত জিলা পৰ্যায়ৰ কমিটিয়ে সেইটোৰ তাৰ স্ক্ৰুটিনি কৰিছিল। কিন্তু এইবাৰ আমি পোনপটীয়াকৈ আবেদন গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যি আবেদন আহিছে, বৃহৎ সংখ্যক আবেদন আহিছে। LP স্কুলত 6163খন, আপাৰ প্ৰাইমেৰীত 10,101খন, হাইস্কুলত 5,733, ছিনিয়ৰ ছেকেণ্ডেৰীত 1,222, হায়াৰ ছেকেণ্ডেৰীত 201 আৰু ডিগ্ৰী কলেজৰ পৰা 1,698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে। এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে। এখন এখনকৈ সকলোবিলাকৰ মানে যুক্তিযুক্ততা তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব। টিউটৰসকলৰ ক্ষেত্ৰত যিহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ দ্বাৰা ৰেগুলেটেড, গতিকে NCTৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ। আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ আৰু টিউটৰসকলৰ যি ফিক্স পে আছে যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই। ই অট'মেটিক 6%কৈ বাঢ়ি গৈ থাকিব। ধন্যবাদ। সেকেন্ড সাপ্লিমেণ্টাৰী ছাৰ, মোৰ সেকেন্ড সাপ্লিমেণ্টাৰী কুৱেশ্যন। মন্ত্ৰী ডাঙৰীয়া যিখন কথা কৈছে যে আমাৰ টিচাৰ্ছসকলৰ 6% টিউটৰসকলক বৃদ্ধি কৰি আছে। যদি PGT টিচাৰ্ছৰ দৰমহা আজিৰ তাৰিখত দৰমহা নহয়, কনচলিডেটেড পে বুলি ক'ব পাৰি, 18,900 টকা। 18,900 টকাই যদি মই ধৰোঁ 6%ত কিমান হয়? 1,000 টকা 1,500 টকা বাঢ়িব। এইটো এই মাননি বৃদ্ধিটোৱে এজন শিক্ষকৰ সংসাৰ নচলে। আৰু টিউটৰসকলক আচলতে আমি দেখা পাওঁ যে বিভিন্ন শিতানত আমি শিক্ষামন্ত্ৰীৰ কিছুমান ভাল পদক্ষেপ আমি দেখাও পাইছোঁ যে স্পেচিয়েল টেট অনুষ্ঠিত কৰে। স্পেচিয়েল টেট